গোটেই ৰাতি মোক বাহিৰত উলিয়াই থৈ দিলে জহনি জাতিয়ে ৰ'ব মোক নেপাবি ইমান অত্যাচাৰ মোক ক'বলৈ যামগৈ হৈ থ'ব মোক নেপাবি নেপায় এনেকে ক'ব মোৰ বৰ লাজ লাগে নিজৰ ভিডিঅ' চাই থাকিবলৈ কিবা এটা লাজ লাগে মই ইমান চাই নাথাকোঁ এনেই ভিউজটো চাওঁ কিমান কিন্তু ভিডিঅ'টো চাই নাথাকোঁ বিশেষকৈ একেলগে কিবা এটা লাজ লাগে মোৰ মানে চাই থাকিবলৈ দুপৰীয়া ভাত পানী খাই বৈ মেলি বাৰী পাছফালে সেই তামোল এখন পকতিয়াই কোনোবা জাজু উলিয়াই বা ঘৰৰ ওচৰৰ পাজৰ তো মাইকী মানুহৰ ডিছকাশ্যন হয় এই বস্তুটো মানে কিন্তু মইতো এতিয়া মাইকী মানুহ হৈ যাব নোৱাৰোঁ সেইকাৰণে মাইকী মানুহৰ বিয়নী মেলটো মই মোৰ নবৌৰ লগত পাতি থাকোঁ মানে তো এইবিলাক অনুপ্ৰেৰণা সেই মাহঁতৰ ডিছকাশ্যনবিলাকৰ পৰাই পাইছিলোঁ মানে তুমি খুব লক্ষ্য কৰি থাকা নহয়নে চাই থাকোঁ কি কথা পাতে গোটৰ মিটিংবিলাক হ'লে যে মই মনে মনে শুনি থাকোঁ মানে কি কথা পাতে মানুহবিলাকে গোটৰ ছাৰজনৰ কথাটো কেনেকৈ আহিলে মনলৈ চতুৰ্ভুজ কাক বোলে ছাৰ একেখন গাঁৱতে যেতিয়া একেটা দিনতে 4টা ভোজ একেলগে চলি থাকে 4 মত সেইটোকে চতুৰ্ভুজ বোলে এই বাহনী এখন শহু বাৰী মোৰ বাহনী শহু বোৱাটো এই যে খুব জহনীয়া এতিয়া মোক খুব খঙো উঠে চাগে মোক একো ক'ব নোৱাৰে আৰু এই বিশ্ব পৰিৱেশ দিৱস বুলি গছপুলি ৰুই আছিলে ফটো মাৰি মই ফেচবুকত দি দিলোঁ তাৰপিছত পাছদিনাখনি মদন দাই আহি গ'ল নহয় পুলিচ লৈ এই জহনী নাই বোলে ভেটি ঠেলিছিলে ইও অকণমান শিক্ষা এটা পাওক বুলি মোকো অকণমান টানকৈ ধৰিলে মানে খৰচা পাতি কমাই দিছিলে তো সেইটো সময়ত চব কাম কৰিছোঁ আৰু নকৰিবলগীয়া নাই হাজিৰা পৰা লোকৰ দোকানত চেলমেন কৰা হোটেল খুলি তামোল পাণৰ দোকান দিয়া ব্ৰইলাৰ কটা নিজে হোটেলত ৰুটি বেলা এইবোৰ মানুহজনীয়ে আমি দুইটাই কিন্তু হাতে কামে লাগি আছোঁ আজিলৈকে এতিয়ালৈকে লাগি আছোঁ আৰু মই যদি আজি আপুনি যে মোক যে মাতিছে যে ইয়াৰ ক্ৰেডিট কিন্তু 50% কিন্তু মানুহজনীহে দেই তো এই নবৌ বস্তুতে মানুহখিনিক বৰ বেয়াকৈ কানেক্ট কৰিলে মানে নবৌ আৰু দেউৰকৰ কথাখিনি এই ভিডিঅ'খিনিয়ে কিন্তু মোক মানে বহুত কাম দিলে আচলতে কাম দিলে মানে এই অভিনয় ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ মোক বহুত কাম দিলে নবৌৱে কিন্তু ছাৰহঁতৰ লগত মোৰ তেনেকুৱা মানে কিবা কিবি ধেমেলীয়া ঘটনা ঘটিছিলে মানে আগতে স্কুলত স্কুল মই কলেজলৈকে মানে কলেজত এতিয়া ছাৰৰ নাম নলওঁ আৰু কি হ'ল